ভাষাটো কেবিনেটৰ যিটো সিদ্ধান্ত অসমীয়া ভাষা বাধ্যতামূলক কৰাটো কেৱল ক্ষমতাৰ কাৰণে কৰা হৈছে। চাওক, অসমীয়া ভাষাক সহযোগী ভাষা কৰাৰ আৰু বড়ো ভাষাক মুখ্য ভাষা কৰাৰ যিটো সিদ্ধান্ত, এইটো ক্ষমতাৰ কাৰণে কৰিছে। কিহৰ কাৰণে? যে আজি ট্ৰাইবেলৰ মেইন লিডিং পাৰ্টটো বড়োসকলে লয়, আৰু বড়োসকলক মুখ্য কৰি লৈ যদি ট্ৰাইবেল ভোটটো তেওঁলোকে ল'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ দিছপুৰ দখল কৰাটো সহজ হৈ যায়। কাৰণ আমি দেখিছোঁ যে দিছপুৰত মানে কি কয়, ট্ৰাইবেলৰ অংশীদাৰ নহ'লে তাত চৰকাৰ কোনো বনায়, কংগ্ৰেছ বা বিজেপিৰ, আৰু সেইকাৰণে তেওঁলোকে অসমীয়া ভাষাক লৈ এইটো কম্প্ৰমাইজ কৰিছে। কিন্তু তাত আমাৰ যিসকল 81% মানুহে অসমীয়া ভাষাক লৈ তাত মানে আচলতে ইউনিটি এটা হৈ আছিলে, বাহিৰত তেওঁলোকৰ একাডেমিকেল ভাষা আছিলে। এই সিদ্ধান্ত লোৱাৰ ফলত তেওঁলোকে এটা ইয়াত ভাল সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যে অসমীয়া ভাষাৰ লগত বড়ো ভাষা তাত মুখ্য ভাষা হওক, তেতিয়া সমানে ষ্টেণ্ডাৰ্ড মেইনটেইন হ'লেহেঁতেন, সকলো হ'লেহেঁতেন। কিন্তু অসমীয়া ভাষী লোকসকল ভুক্তভোগী হ'বলগীয়া নহ'ল। কাৰণ ভাষাটো যেতিয়া তাত সহযোগী ভাষা হৈ গ'ল, অৱদমিত হৈ গ'ল, অহা একাডেমিকেল ইয়াৰ পৰা বড়ো ভাষা প্লাছ বিভিন্ন অফিচিয়েলবিলাকত বড়ো ভাষা কি কয় চাকৰি হেৰিৰ পৰা যেনেকে পষ্টেলত আহিছিলে, এই ধৰণৰ কথাখিনি সিদ্ধান্ত হৈ গ'ল। গতিকে মই ভাবোঁ এইটো এটা আত্মঘাতী সিদ্ধান্ত, কেৱল তেওঁলোকে দিছপুৰ চৰকাৰ বচাই ৰখাৰ ক্ষেত্ৰত আৰু নেক্সট এপিছত দিছপুৰ দখল কৰাৰ ক্ষেত্ৰত এইটো তেওঁলোকে যি ভাগাৰি নকয়, এইটো চূড়ান্ত মানে আচলতে ভণ্ডামি আৰু মানে আচলতে তেওঁলোকে এইটোত আচলতে ভিলেন হৈ গ'ল।